ক্ষেত্ৰত আমি ক'বলৈ এটা কথা সকলোৱে উপলব্ধি কৰিছোঁ। আমি পূৰ্বতে এনেধৰণে বিভিন্ন ধৰণৰ কাৰ্যসূচী লোৱা স্বত্বেও কিন্তু এই কাৰ্যসূচীসমূহ সফল ৰূপায়ণ কৰাত বাধা আৰোপ হৈছে। ইয়াৰ মূলতে আমি জানো যিসকল ব্যক্তিয়ে ইয়াত ব্যৱসায় কৰি আছে, এই ব্যৱসায়ৰ লগত জড়িত হৈছে, তেওঁলোকে কিন্তু চৰকাৰ প্ৰশাসনৰ কোনো নীতি নিয়ম উলংঘা কৰি তেওঁলোকে নিজৰ স্বাৰ্থত, তেওঁলোকৰ ব্যক্তিগত নিজৰ স্বাৰ্থত তেওঁলোকে এনেধৰণৰ কাৰ্য কৰি আহিছে, যাৰ ফলত আমাৰ চিমেণ্ট চাপৰিবাসী ৰাইজৰ যথেষ্ট অনাগত দিনত যথেষ্ট শংকা আহি পৰিছে। যিহেতু আপোনালোকে জানে অবৈধ খননৰ ফলত নদীৰ খৰস্ৰোতা বাঢ়ি গৈছে আৰু ফলস্বৰূপে আমাৰ নামনি অঞ্চলত যিসকল লোক বসবাস কৰে, এনেই চিমেণ্ট নদীৰ গৰাখহনীয়া বৃদ্ধি পায়ে আছে। গতিকে এনে ফলত আমাৰ বিভিন্ন ধৰণৰ গৰাখহনীয়া সমস্যাকে আদি কৰি বিভিন্ন ধৰণৰ সমস্যা সন্মুখীন হৈছে। আৰু লগতে এটা কথা ক'ব বিচাৰোঁ, যিহেতু ডাম্পাৰসমূহ এটা অবৈধ ৰাস্তা নিৰ্মাণ কৰি তেওঁলোকে আনি আছে, সেই ৰাস্তাৰ তলে এখন ৰেলৱে সৰু ব্ৰিজৰ তলেদি তেওঁলোকে ডাম্পাৰসমূহ পাৰ কৰাই আছে। গতিকে আমি ইয়াৰ পৰা এটা উপলব্ধি কৰিবলৈ বাধ্য হৈছোঁ যে বিয়াগুম ৰেলৱে প্ৰশাসনে, বিয়াগুম ৰেলৱে নামৰ বিভাগটোৱে নিশ্চয় তেওঁলোকৰ মিলা মিছা আছে, নহ'লে এনেধৰণৰ কাৰ্যসূচী কেনেধৰণে সমাপন হ'ব পাৰে বুলি আমি উপলব্ধি কৰিবলৈ বাধ্য হৈছোঁ। গতিকে ইয়াৰ পৰা ৰেলৱে বিভাগকো সকীয়াই দিছোঁ, আপোনালোকৰ ছত্ৰছায়াতে যদি এনেকুৱা ধৰণৰ হোৱা নাই, তেতিয়াহ'লে অতি শীঘ্ৰে আপোনালোকে এয়া বন্ধ কৰাৰ ব্যৱস্থা কৰক। নহ'লে যিখন দলং, সেই দলংখনৰ তলেদি এনেধৰণৰ বিয়াগুম ডাম্পাৰ যদি পাৰ হৈ আহি থাকে, ভৱিষ্যতে বিভিন্ন ধৰণৰ দুৰ্ঘটনা সংঘটিত হোৱা সম্ভাৱনা আছে। যিহেতু ৰেলৱে বিভাগে বিভিন্ন জেগাত বিভিন্ন দুৰ্ঘটনা সংঘটিত হৈ আহি আছে। গতিকে এইসমূহ দুৰ্ঘটনাৰ পৰা শিক্ষা ল'ব লাগে বুলি ভাবোঁ ৰেলৱে বিভাগে। লগতে আমাৰ ডাম্পাৰসমূহ যি দৌৰাত্মকভাৱে এই পথেৰে অহা যোৱা কৰি থাকে, ইয়াৰ পৰা বিভিন্ন ধৰণৰ ইতিমধ্যে বিভিন্ন দুৰ্ঘটনা হৈ গৈছে। গতিকে ইয়াৰ পৰা আমি দাবী জনাওঁ ডাম্পাৰ মালিকসকলক, ডাম্পাৰ চালকসকলক, তেওঁলোকে যাতে সেই গাড়ীৰ যি সেই দৌৰাত্মক যাতে কমাই দিয়ে, নহ'লে অনাগত দিনত বিভিন্ন ধৰণৰ দুৰ্ঘটনা সংঘটিত হ'ব পাৰে, যাৰ বাবে আমাৰ অঞ্চলৰ সৰু কণ ছাত্ৰ ছাত্ৰীসকল যিহেতু এই পথেৰে বিদ্যালয়লৈ আহে, গতিকে দুৰ্ঘটনা সংঘটিত হোৱা চান্স আছে। গতিকে এইখিনি যাতে তেওঁলোকে নিৰ্মূল কৰে অতি শীঘ্ৰে, তাৰ বাবে আমি দাবী জনাইছোঁ। লগতে ইয়াৰ পৰা পুনৰবাৰ যিসকল মাফিয়া বুলি কওঁ বা ব্যৱসায়ী বুলি কওঁ, যিসকলে এনেধৰণৰ অবৈধ খননৰ জৰিয়তে তেওঁলোকে ব্যক্তিগত লাভালাভ কৰি আছে, তেওঁলোকক ইয়াৰ পৰা সকীয়াই দিব বিচাৰিছোঁ যাতে এই কাম অতি শীঘ্ৰে বন্ধ কৰক। আৰু ধেমাজি জিলা প্ৰশাসনকো ইয়াৰ পৰা আমি সকীয়াই দিব বিচাৰিছোঁ, তেওঁলোকে অতি শীঘ্ৰে যাতে এই কাম বন্ধ কৰক। নহ'লে অনাগত দিনত আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিভিন্ন ধৰণৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। গতিকে ইয়াৰ পৰাই ধেমাজি জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন, লগতে ফৰেষ্ট ডিপাৰ্টমেণ্টক আমি ইয়াৰ পৰাই সকীয়াই দিছোঁ, তেওঁলোকে যাতে অতি শীঘ্ৰে এইসমূহ কাৰ্য বন্ধ কৰে। তেওঁলোকে নিশ্চয় জানে যে চিমেণ্ট চাপৰিত থকা চিমেণ্ট নদীখন আজিৰ ডেটত অবৈধভাৱে খনন কৰি ডাঙৰ পাথৰ ভাঙি যেনেধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰিছে, আচলতে আমি তাৰ আজি নহয়, আজি দীৰ্ঘদিনৰ পৰা আমাৰ এইটো এটা দাবী আছিলে যে চিমেণ্ট নদীৰ অবৈধভাৱে খনন কাৰ্য বন্ধ কৰিব লাগে। আৰু তাৰ ফলত যিহেতু আজি ডাউন লেভেলৰ মানুহ আজি হাৰাশাস্তিৰ সন্মুখীন হৈছে, গৰাখহনীয়া বৃদ্ধি পাইছে, পানীৰ সোঁত বৃদ্ধি পাইছে। গতিকেলৈ আমি এইটো যুৱ ছাত্ৰ পৰিষদে দীৰ্ঘদিনীয়া দাবী আৰু আজিও এইটো কথা আমি উত্থাপন কৰিছোঁ যে অতি সোনকালে চিমেণ্ট নদীৰ অবৈধ খনন কাৰ্য বন্ধ কৰিব লাগে। আৰু এটা কথা হ'ল কি, আপোনালোকে নিশ্চয় দেখিছে চিমেণ্ট চাপৰি ৰেল লাইনত আজিলৈকে এটা লেভেল ক্ৰচিঙৰ ব্যৱস্থা নাই, যাৰ পৰিপ্ৰেক্ষিতত আজি ৰেলৱে ব্ৰিজৰ তলেৰে ডাম্পাৰ JCB যিটো দৌৰাত্মক অহা যোৱা ডেইলি শ ডাম্পাৰ গাড়ী তাৰ পৰা অহা যোৱা কৰে। আৰু সেই দলংখনৰ কালি কিবা এটা সমস্যা আহে, তেতিয়াহ'লে হয়তো আমাৰ ৰেল যাত্ৰীসকল নিশ্চয় সুৰক্ষিত নহয় বুলি আমি অনুভৱ কৰিছোঁ। গতিকেলৈ যিটো ৰেল লাইনৰ তলেৰে আজিৰ ডেটত অবৈধভাৱে ডাম্পাৰ অহা যোৱা হৈ আছে, এই ৰাস্তাটো বন্ধ কৰি দিব লাগে। আৰু ঊৰ্ধ্বতম কৰ্তৃপক্ষক আমি এটা দাবী উত্থাপন কৰিছোঁ যে তেওঁলোকে অতি সোনকালে চিমেণ্ট চাপৰি ৰেল লাইনত এটা বিজ্ঞানসন্মতভাৱে লেভেল ক্ৰচিঙৰ ব্যৱস্থা কৰক, অথবা অভাৰব্ৰিজৰ ব্যৱস্থা কৰক, আৰু আমাৰ চিমেণ্ট চাপৰি ৰাইজক তেওঁলোকে সুৰক্ষা প্ৰদান কৰিব লাগে। আৰু লগতে কওঁ, আজি যিহেতু চিমেণ্ট নদীখন খহনীয়াৰ সন্মুখীন সমস্যা হ'বলগীয়া হৈছে, ইয়াৰ মূল কাৰণটো হ'ল চিমেণ্ট নদীৰ অবৈধ খনন। আৰু এই অবৈধ খননটো যদি আমি বন্ধ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে চিমেণ্ট চাপৰিবাসী ৰাইজৰ বাবে অনাগত দিনত যে এটা বিপদমূলক জীৱন আহি আছে, সেই কথাটো আমি আজি অনুভৱ কৰিছোঁ। গতিকেলৈ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চিমেণ্ট চাপৰি আঞ্চলিক সমিতিয়ে আজি আপোনালোকৰ যোগে এই কথা আমি চৰকাৰ প্ৰশাসনক, ৰেলৱে ঊৰ্ধ্বতম কৰ্তৃপক্ষক আমি দাবী উত্থাপন কৰিছোঁ যে অতি সোনকালে চিমেণ্ট চাপৰিত ৰেলৰ লেভেল ক্ৰচিঙৰ ব্যৱস্থা কৰক, অন্যথা অভাৰব্ৰিজৰ ব্যৱস্থা কৰক, বিজ্ঞানসন্মতভাৱে অবৈধ খনন বন্ধ কৰক। আৰু লগতে যিটো ৰেল লাইনৰ তলেৰে যিটো আপোনালোকে নিশ্চয় দেখিছে ডাম্পাৰ JCB ফকলেন এনেকৈ ধৰণৰ ডাঙৰ গাড়ী সৰু এখন ৰেলৱে ব্ৰিজৰ তলেৰে সদায় ভাৱে অহা যোৱা হৈ আছে। আৰু এই ৰাস্তাটো বন্ধ নহ'বলগীয়া হ'লে আমাৰ নিশ্চয় আপোনালোকে গম পায়, কাৰণ জোনাইৰ পৰা চিলাপতা চিমেণ্ট চাপৰি গোটেইখিনি সাঙুৰি আমাৰ এটাই ৰেলপথ। আৰু সেই ৰেলপথটো যদি বিপদমূলকভাৱে চলাচল হৈ থাকে, তেতিয়াহ'লে আমাৰ জীৱন সুৰক্ষা নহয় বুলি আমি অনুভৱ কৰিছোঁ। আজি ৰাইজে এই কথা অনুভৱ কৰিছে। গতিকে আমি ৰাইজক
অনুৰোধত চৰকাৰ প্ৰশাসনক ৰেলৱে ঊৰ্ধ্বতম কৰ্তৃপক্ষক আমি দাবী উত্থাপন কৰিছোঁ যে আমাৰ এই দাবীকেইটা তেওঁলোকে যাতে অতি সোনকালে নিৰ্মূল কৰিব লাগে। ধন্যবাদ। আচলতে আগতে যিটো ৰাস্তা আছিল সেই ৰাস্তাটো ৰেলৱে বন্ধ কৰি দিলে, তেওঁলোকে অবৈধভাৱে এটা ৰাস্তা বনাই ল'লে। আচলতে তেওঁলোকে ৰাস্তাটো বনাই লৈ ৰেলৱে দলঙৰ তলেৰে, এইটো ৰাস্তা নহয় আচলতে এখন নদী হয়, নদীখন তেওঁলোকে পোত খাবও নিদিয়ে, খান্দিবও নিদিয়ে, এটা জোখত তেওঁলোকে মিলাই লৈছে। আৰু বাই চান্স কেতিয়াবা ইমান ডাঙৰ গাড়ী আহি যায়, ডাঙৰ পাথৰ থাকিব, তাত যদি দলঙৰ ওপৰত যদি গাড়ী লাগি যাবলৈ হয় তেতিয়া ৰেল লাইনটো কেনেকুৱা এটা বিপদ হ'ব পাৰে সেই কথাকে আমি আজি অনুভৱ কৰিছোঁ। গতিকেলৈ এই ৰাস্তাটো কোনো এটা বৈধ ৰাস্তা নহয়, এইটো অবৈধভাৱে এটা দালাল চক্ৰৰে বনাই লোৱা এটা ৰাস্তা। এই ৰাস্তাটো অতি সোনকালে বন্ধ কৰি দিব লাগে। এই কামত বুলি ক'বলৈ যাওঁতে আমি নিশ্চয় গম পাওঁ, আমাৰ এইবিলাক যিবিলাক ধৰক অৰুণাচলৰ ভিতৰত যিটো কেঁচাৰ কুঁৱাৰী, যিবিলাক কুঁৱাৰী আজি তাত অবৈধভাৱে খনন কৰে, ডাঙৰ ডাঙৰ পাথৰ ভাঙি দিছে। আজি চিমেণ্ট চহৰীবোৰ ভাবুকি আহিছে আচলতে। এই মানুহবিলাকে যিটো কৰি আছে, তেওঁলোকে নিজৰ মইমতালিত কৰিছে নে চৰকাৰ প্ৰশাসনৰ সহযোগত কৰিছে নে কাৰোবাৰ পৰা তেওঁলোকে সুবিধা পাইছে, এইটো কথা আমি নাজানো। গতিকেলৈ আপোনালোকৰ যোগেৰে আমি এই কথাটো আজি দাবী জনালোঁ। ফৰেষ্ট বন বিভাগক আমি এইটো কথা আগৰ পৰা কৈ আছোঁ যে আপোনালোকে যিহেতু ডাম্পাৰবিলাক অহা যোৱা কৰে ইয়াত, কিন্তু ডাম্পাৰবিলাকে তেওঁলোকে টিপাল বান্ধি নানে, টিপালখনো বান্ধি নানে। যদি বালিয়ে গাড়ী গৈ থাকে তাৰ পিছ চাইডে আমি মানুহবিলাক অহা যোৱা কৰিব কিমান অসুবিধা হয়। আৰু এটা কথা আমাৰ দাবী এটা আছে, ৰাতিপুৱা 8টা বজাৰ পৰা ৰাতিপুৱা 10 বজাৰ ভিতৰত চিমেণ্ট চাপৰি এই অঞ্চলখিনিত যিহেতু স্কুল কলেজৰ ষ্টুডেণ্ট বহুত সমাগম ঘটে, সেই টাইমত ডাম্পাৰ গাড়ীখিনি এই ৰাস্তাত সোমোৱাটো প্ৰশাসনে বন্ধ কৰি দিব লাগে। কাৰণ এই ডাম্পাৰ দৌৰাত্মক ফলত বহুতো দুৰ্ঘটনা হৈছে, বহুতো অসুবিধাৰ সন্মুখীন হৈছে ছাত্ৰ ছাত্ৰীসকলৰ। এই কথাখিনি আমি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগতো আমি কথা পাতিছিলোঁ, এইখিনি কথা কৈছোঁ, তেওঁলোককো দাবী উত্থাপন কৰিছোঁ। আৰু আজি আমি এই মানৱ শৃংখল কাৰ্যসূচীৰ যোগেৰে আমি অসমবাসী এই কথাকে অৱগত কৰিলোঁ।